আপোনালোকে এয়া মই আগতে 1-1.5 মাহমান আগতে আপোনালোকক এখন এই ব্ৰিজখনে যেনেকৈ বনাইছে মই আপোনালোকক দেখাইছিলোঁ। এইটো চাওক, এতিয়া 1 মাহ এতিয়ালৈকে ব্ৰিজখন কমপ্লিটে হোৱা নাই। তাতে এনেকৈ ছিঙি গৈছে। এয়া চাওক, এয়া চাওক কেনেকৈ কামবিলাক কৰিছে। চাওক এয়া এডাল ৰটেৰে এয়া এইখন বনাইছিল। এয়া চাওক ছিঙি গৈছে নিজে নিজে অকলে, বৰষুণ অহাতেই ছিঙি পৰি গৈছে। চাওক কমপ্লিট হোৱা নাই ব্ৰিজখন এতিয়ালৈকে কমপ্লিট হোৱা নাই। এয়া চাওক কমপ্লিট হোৱা নাই। কমপ্লিট নোহোৱাতে ব্ৰিজখন কমপ্লিট নোহোৱাতেই এয়া চাওক এতিয়ালৈকে মাটি দিয়া নাই। তাতে এনেকৈ ব্ৰিজখন খহি পৰি গৈছে আৰু পিছত মাটি দিলে বা কি হয় আপোনালোকে চাওক। এয়া চিৰাং ডিষ্ট্ৰিক্টৰ বিষ্ণুপুৰৰ ঠিকাদাৰে এই কামটো কৰিছে। আপোনালোকক মই আগতে এটা ভিডিঅ' দেখাইছিলোঁ কেনেকৈ কি কৰিছে। এয়া চাওক কমপ্লিট হোৱাই নাই কামটো। চাওক এতিয়ালৈকে মাটি দিয়াই নাই, তাতে ছিঙি পৰি গৈছে। এয়া চাওক মাটি হোৱাই নাই দিয়া, তাতে এনেকৈ অলপমান বৰষুণতে ছিঙি পৰি গৈছে। পিছত কি হ'ব আপোনালোকে তো দেখাই পাইছে। এতিয়ালৈকে কমপ্লিট হোৱাই নাই ব্ৰিজখন। এতিয়ালৈকে চাওক ব্ৰিজখন মাটি দিয়া কমপ্লিট হোৱা নাই, তাতে এনেকৈ ছিঙি পৰি গৈছে। আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক, ছিঙি পৰি গৈছে। আজিকালি ঠিকাদাৰবিলাকে খালি টকা কেনেকৈ খাব লাগে সেইবিলাকহে গম পায়। চাওক এয়া চাওক এডাল ৰটেৰে এনেকৈ খহি পৰি গৈছে। এডাল ৰটেৰে দিছিল আকৌ যে পিছত কি হ'ব। এয়া হ'ল চিৰাং ডিষ্ট্ৰিক্টৰ ঠিকাদাৰে কাম কৰিছে। এইখন ব্ৰিজ এনেকৈ খহি পৰি গ'ল, আপোনালোকে দেখাই পাইছে। ব্ৰিজখন এতিয়ালৈকে কাম ক্লিয়াৰ নোহোৱাতে ব্ৰিজখনৰ খহি পৰি গ'ল। পিছত যে কি হ'ব কোনে জানে। আকৌ আমাৰ অসম চৰকাৰৰ চিৰাং ডিষ্ট্ৰিক্টৰ এয়া হ'ল ঠিকাদাৰে কৰা কাম। আপোনালোকে ভালদৰে চাওক। এয়া কেনেকৈ কৰিছে তো আপোনালোকক মই আগতেই দেখাইছোঁ। এতিয়া চাওক এইটো আপোনালোকক দেখাইছোঁ। এইখন ব্ৰিজৰ অৱস্থা কি হ'ব কোনে জানে। এতিয়ালৈকে কমপ্লিট নোহোৱাতে খহি পৰি গ'ল। আজি মাত্ৰ এখনহে পৰি গৈছে আৰু পিছত আৰু 3খন যে নপৰিব ইয়াৰ মানেই নাই। আৰু যে গাড়ী ওপৰেদি গাড়ী এতিয়ালৈকে যোৱাই নাই। গাড়ী ডাঙৰ গাড়ী গ'লে যে কি হ'ব।